নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মোৰ বাইকখন বনাবলৈ যাম। বলক আজি মুহুৰা যাম। মুহুৰাত ৰঞ্জিতৰ দোকান আছে, ল'ৰাটো বোকাহাটৰ পৰা আহে আৰু মোৰ বাইকখন বনাবলৈ যাম। কি বেমাৰ হৈ আছে সি কৈ দিব। তেওঁৰ মানে ব্ৰেইনকেইটা ভাগি আছে বুলি কৈছে আৰু কি বেমাৰ ওলাই সিহে ক'ব পাৰে। মানে ব্ৰেইনকেইটা এইকাৰণে ভাঙি আছে, বানপানীত মানে পূৰা পানীৰ মাজতে বাইক চলিলে, ৰাস্তাত পূৰা পানী হৈ আছিল যে, এই ৰাস্তা অহা যোৱা কৰি থাকোঁতে পূৰা পানী সোমাই ব্ৰেইন ভাগি গৈছে বুলি কৈছে। ঠিক আছে, বলক আজি যাম, কি বেমাৰ হৈছে বাইকৰ দেখুৱাম আপোনালোকে আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। এয়া বাইক বনাবলৈ গৈ আছোঁ মই মুহুৰা, কমাৰগাঁৱৰ পৰা মুহুৰা গৈ আছোঁ ৰঞ্জিতৰ ওচৰলৈ বাইক বনাবলৈ। বলক যাওঁ আমি। আজি বাইক কি বনালোঁ, কি নবনালোঁ আপোনালোকক দেখুৱাম। আজি গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাব, বলক। পানী শুকুৱাই নাই, দেখিছেনে? ব্ৰহ্মপুত্ৰৰ পানী এয়া শুকুৱাই নাই। যেতিয়া ৰ'দ পূৰা দিব তেতিয়াহে শুকাব, আৰু দুমাহ লাগি যাব এইটো পানী শুকাবলৈ। আহি দোকান পাইছোঁহি। এতিয়া মোৰ বাইকখন বনাম, আপোনালোকে চাব, দেখুৱাম কি বনাইছোঁ, কি নাই বনোৱা। এয়া আমাৰ ৰঞ্জিতৰ ওচৰত পালোহি। আহি ৰঞ্জিতৰ দোকান ওচৰত পালোহি। এতিয়া ৰঞ্জিতৰ ওচৰত মোৰ বাইকখন বনাম, কি বনালোঁ, কি নাই বনোৱা আপোনালোকক দেখুৱাম। এয়া ৰঞ্জিতৰ ওচৰত বাইকখন বনাবলৈ আহিলোঁ। বহুত বেমাৰ হৈ আছে পিছ চকাটো, আৰু আপোনালোকেও আহিব ৰঞ্জিতৰ ওচৰত। বহুত মানে কম দামত কৰি দিয়ে, আৰু বোকাহাটৰ পৰা মালবিলাক আনিলেও বহুত সস্তাত কৰি দিয়ে। ইয়াৰ দোকান আছে মুহুৰাত, চাৰিআলিৰ ওচৰতে আছে আমাৰ ৰঞ্জিত আহে বোকাখাটৰ পৰা। ইয়াৰ কামবিলাক বহুত ভাল। এইটো কি কৈ আছে ৰঞ্জিত, কি কৈ আছে? স্পকেট বেং গৈ আছে বোলে। এয়া মই প্ৰায় কাম ইয়াৰ ওচৰতে কৰোঁ, খালি বাকীলৈ নকৰে। কম দামতে কৰি দিব, কিন্তু বাকীলৈ নকৰে। আপোনালোকেও আহিব কমাৰগাঁৱৰ পৰা। মই কমাৰগাঁৱৰ পৰা ইয়াৰ ওচৰলৈ আহোঁ, যিকোনো বস্তু হ'লেও কৰি দিয়ে। আৰু বোকাহাটৰ পৰা ফোন কৰি দিওঁ, বোকাহাটৰ পৰা বস্তুবিলাক লৈ আহে। 3 বছৰ হৈছে মোৰ এখন বাইক, বাকী একো প্ৰব্লেম নোলোৱা নাই। অকলে ব্ৰেইন যায়, চেঞ্চ পকেট যায়, বাকী একো যোৱা নাই আজিলৈকে ভগৱানে কোৱাত। এইটো ব্ৰেইনটো কেনেকৈ খোলে চাই লওক। এইটো ভাগি গ'ল। এই মানে যেতিয়া বানপানী বাঢ়িছিলে, বানপানীত পূৰা চলাইছিলোঁ যে, সেইটো কাৰণে ভাগি গ'ল, হয় নাই? এই ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া ভাগিছিলে এইটো ভাগি গ'ল, দেখিছেনে? সেইকাৰণে মানে ইমান চলাওঁতে মানে কষ্ট পাই আছিলোঁ। এইটো ভালকৈ চাই দিবা দেই। পানীত চলালে এইটোৱে দিগদাৰ, কিন্তু নচলালেও উপায় নাই ন। এইখন হ'ল ৰঞ্জিতৰ দোকানখন, সৰু দোকান, কিন্তু ইয়াতে বহুতেই কামানি কৰি আছে। এখন ৰঞ্জিতৰ দোকান, গাড়ী কেনেকৈ লাগি আছে দেখিছে? ইয়াৰ কামবিলাক ভাল কাৰণে গাড়ী পূৰা জাম লাগি আছে। আৰু ভাগিছে নেকি কিবা? টুকুৰা সোমাই আছে ন? টুকুৰা সোমাই আছে। তো অলপ চাই দিবাচোন। নে ঠিকে আছে ন চলাওঁতে? লগাই হৈ গ'ল, চকা লগালে, ব্ৰেক দুটা লগালে, এটা পূৰা ভাগি গ'ল, ভাগি গুড়া হৈ গ'ল। সেইকাৰণে খেৰ পূৰা মাত দি আছিলে। ইয়াৰ যদি এটা থাকি যায় কি হ'ব? গাড়ীয়ে নচলিব চাগে ন? বাইক চলিব, খাটাৰ। এতিয়া গোটেইখিনি লাগিছে নাই? চেইনডালো চাই দিবা। এই চাই লওক, শিকি ল'ব দেই আপোনালোকে। মোবাইলতে চাই কেনেকৈ লগাইছে, কেনেকৈ কি কৰিছে। হেৰি বেকৰ হেৰিকেইটা ঠিক, এই মালকেইটা ঠিক হৈ আছে নে? এইকেইটা ঠিক হৈ আছে? প্ৰায় হৈছে আৰু লগাই, আৰু
5 মিনিট লাগিব আৰু 5 মিনিটৰ পিছত শেষ হৈ যাব আপোনালোকে ইয়াৰ ওচৰলৈ আহিব হৈ গ'ল বাইকৰ কাম হৈ গ'ল ব্ৰেং লগাই হৈ গ'ল এয়া বাইক বনাই আছে আমাৰ ৰঞ্জিত কাই ৰঞ্জিত কাই এইটো ৰঞ্জিত কাই এইখন হ'ল মোৰ বাইকখন কি ভালেই বনায় কিন্তু মোক বৰ পইচা খাই দিয়ে এই ল'ৰাটোৱে নাই ভাল বনায় মই এনেই ধেমালিহে কৰিছোঁ দেই বহুত ভাল বনায় মই ইয়াৰ ওচৰতে বনাওঁ আহি বাইক দুইটা চকাৰে বেং ভাগি আছিলে আগ চকা পিছ চকা যদি দুইটা নলগাহেঁতেন আজি বহুত ডাঙৰ বিপদ হ'লহেঁতেন ভাগ্য ভাল কোনো ৰকমে ভগৱানে বচাইছে আজি কোনো ৰকম ভগৱানে বচাইছে আজি ইয়াৰো দুটা লগাব লাগিব চাগে ন এইটো ভালে চাগে মাৰা পুৰা জোৰছে মাৰা আৰু ইয়াত অলপ হেৰি লাগি আছে দেই চেনেলটোৰ নাম কি আছে নকওঁ মই কিয় নোচোৱা যেতিয়া তোমাক কৈ হৈ গ'ল আৰু পুৰা মোটামুটি লৈ লৈছোঁ খালোঁ আজি ইয়াত কাম কৰি হৈ গ'ল আজি যদি এইকেইটা নলগান বহুত ডাঙৰ বিপদত পৰিলে বাইক চলাওঁতে ঠিক আছে আজিলৈ মানে আপোনালোকেও ইয়াৰ ওচৰত আহিব আৰু ইয়াৰ ওচৰত কামবিলাক কৰি নিব ঠিক আছে আজিলৈ বাই বাই যদি এইকেইটা কাম নলগান সঁচাকৈ আজি বহুত ডাঙৰ বিপদত পৰিলোহেঁতেন